Urban 2456. फ्रेंडशिप दे ब्रो 4 लीटर दारू पीने के बाद यही हाल होने वाला है। फ्रेंडशिप दे ब्रो हैप्पी फ्रेंडशिप डे सो মই সকলোকে মোৰ ফালৰ পৰা हैप्पी फ्रेंडशिप डे सो আৰু यस সো গাইস আজি মোৰ ফালৰ পৰা সকলো বন্ধু বৰ্গলে মই फ्रेंडशिप डे শুভকামনা জ্ঞাপন কৰিছোঁ শুভকামনা জ্ঞাপন কৰিছোঁ আৰু यस So guys, আমি সকলোকে মৰম কৰিব জানিব লাগে আৰু মৰম কৰিলে বস্তুবিলাক আগবাঢ়ি যায় আৰু সবকে মৰম কৰি বুজাব লাগে সবকে यस গিফট দিম আৰু প্লাস মোৰ ইয়াৰ বয়সটো বেছি নহয় ইয়াৰ বয়সটো কিমান বা ইয়াৰ বয়সটো 16 সো ইয়াৰ বয়স 16 মোৰ বয়স 21 আৰু কই কিনে বেয়া কৰলো নেকি না মোৰ বয়স 21 তাৰ পিছত আমি ফ্ৰেন্ডশিপ ডে বুলি একো নাই আমি ফ্ৰেন্ডস হেল্ল' গাইস ওয়েলকাম টু মাই ইউটিউব চ্যানেল সো আজি আমি যাম ক'ত নাযাম সেইটো ডিসাইড কৰিব ইয়ে মোৰ বন্ধু তো এই ভিডিওটো ভাল লাগে সো দেন সাবস্ক্রাইব মাই ইউটিউব চ্যানেল আৰু আজি আমি হেতু সাইড গলে কিমান দূৰ গম নাপাওঁ বাট যাম আজি চাও ভিডিওটো আজি সৰু হ'ব কিন্তু কিমান 3 মিনিট 2 মিনিট কিমান টাইম হ'ব 4 মিনিট সো 4 মিনিটৰ ভিডিওটো হ'ব আৰু 4 মিনিটৰ ভিডিওটো আপোনালোকে সব দেখা হ'ব আমাৰ গাঁও ভিলেজ সব দেখা হ'ব গাঁৱত কি কৰোঁ কি নকৰোঁ সব দেখা হ'ব সো তই কিবা কবি तो कैसे हैं आप लोग बहुत बुरे हैं हम लोग सो वीडियो स्टार्ट करो সাবিদে চ্যানেলটো সাবি না সাবি ওকে সাবি ঠিক আছে বাই সো গাইস মই বৰ্তমান এইখন চাইকেলেৰে যাম তালৈকে যাম এটা কিবা চক নে কিবা আছে সো তালৈকে যাম আৰু ভিডিওটো আজি বেছি দীঘল নকৰোঁ আৰু মোৰ লগত আছে অংকুৰ আৰু এটা কোনফালে গ'ল গম নাপাওঁ বাছ তাৰপিছত মই ভাল লোকেশ্যন বিচাৰি আছোঁ কিন্তু এতিয়ালৈকে বিচাৰি পোৱা নাই বিচাৰি পোৱা নাই দুটা একেই হৈ গৈছে আমি কালি পৰহি যাম কিবা হাজো ৰামদিয়া না এনেকুৱা জেগাত যাম আৰু সেইফালে চাব পাৰে পুৰা পথাৰ আছিল এইবিলাক চব ধানৰ খেতি আছিল সো ধানৰ খেতিবিলাক চব বৰবাদ হৈ গৈছে বানপানীতে আৰু এইটো ৰাস্তাটো বৰ্তমান ইমান পানী আছিল ইমান পানী আছিল সো এইবিলাকত আহিব নোৱাৰিছিল বাট এতিয়া পানী শুকাইছে তথাপিতো আহিব পাৰিছোঁ আৰু সো ভিডিওটো চাই থাকক আৰু মোৰ ইউটিউব চেনেলটো বহুত নতুন হয় আৰু আপোনালোকৰ সহায় লাগে আৰু চেনেলটো আগুৱাই নিবলৈ প্লাছ আৰু এইবিলাক পুখুৰী হয় ইয়াতে মাছ দিছিলে চাগে মাছ দিয়াতে এইবিলাক বানপানী গুচি গৈছে আৰু নেক্সট সেইবিলাকো পুখুৰী তাৰ নেক্সটো পুখুৰী আছে এইবিলাক আমাৰ ইয়াতে প্ৰায়ভাগে পুখুৰী হয় আৰু আমাৰ জেগাটো হৈছে মনাগুছি হাজো মনাগুছি প্লাছ আৰু ইয়াতে নাৰিকলো যথেষ্ট আগতে আছিল এতিয়া নাৰিকল দিনক দিনে নোহোৱা হৈ গৈছে মানুহবিলাকৰ আৰু নোহোৱাৰ কাৰণ আছে কিছুমান নোহোৱাৰ কাৰণো আছে নাৰিকলৰ গছ আৰু ভালকৈ ফল মূলবিলাক নালাগে আজিকালি সেইবিলাকৰো কাৰণ আছে আৰু সো গাইস বানপানীৰ পিছত অৱস্থা মানুহৰ জানাই কেনেকুৱা হয় বা
আৰু এইবিলাক গৰুবিলাক ক'ত বান্ধিছে মানুহৰ ঘৰ বাৰী চব নাইকিয়া হৈ গৈছে মানে বানপানীৰ সময়ততো মানুহে ঘৰৰ পৰা মানুহ ক'ত গ'ল একো ঠিকনা নোহোৱা হৈ গৈছে এইবাৰ যোনটো বানপানী আহিছে আমাৰ ইয়াতে প্লাছ আৰু বানপানী আহিব পাৰে মানে নদী ফুল হৈছে তাৰপিছত দেন আপোনালোকৰ কাষত যদি কিবা ঠাই আছে এক্সপ্ল'ৰ কৰাৰ ভালকৈ নদী চাও যো যাম তো এক্সপ্ল'ৰ কৰা যদি কিবা ঠাই আছে য'ত আপোনালোকে কমেণ্ট বক্সত জনাব আৰু যদি ভিডিঅ'টো ভাল লাগে প্লিজ ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব একদম ছাবস্ক্ৰাইব কৰিব আৰু কিমান চেলেঞ্জ 5 5 10 15 12 yes 12 চেলেঞ্জ মই 13 কৰি দেখাম 13 1 लो पकड़ो मेरे को दे दी 1 2 3 4 5 6 I don't know. So guys, ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম যদি আপোনালোকৰ ভাল লাগে ভিডিঅ'টো দেন ছাবস্ক্ৰাইব আৰু লাইক শ্বেয়াৰ কমেণ্ট এইবিলাক চব কৰিব আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ আজিলৈকে বাই বাই